আৰু তোমাৰ মানে সাংঘাতিক মৰম মানে আৰু ভাবা নাছিলোঁ মৰম পাম বুলি শিৱসাগৰত এতিয়া শিৱসাগৰতে ঘূৰি আছোঁ 15 টাকা আকৌ আহি আছোঁ শিৱসাগৰ এইখিনি ইয়াতে ঘূৰি লাষ্টত আজি প্ৰশান্ত আৰু ইয়ালৈ কি আছিলে বিষ্ণু ভাইটি হয় ফোন কৰিলে ক'ত গ'ল বিষ্ণু ক'ত বিষ্ণু ভাইটি হয় দেই দুটাই ফোন কৰিলে যে এপাক সোমাই যাব অঁ ঠিক আছে গছবোৰ আহি পালোঁ তাৰপিছত আহিলোঁ সাংঘাতিক মৰম কিন্তু মানুহৰ গান লগা আছিলোঁ 25 গানটো আজি পাবই যাব মই থাকিম তাৰপিছত গছ ৰুব লাগিব নাহৰ ৰুব লাগিব গছ নাহৰ ৰুব কাঞ্চন জংঘল বুজি চিনেমা গম পাইছে নাই মিছন চাইছিলে চাইছিলে কাঞ্চন জংঘল চাব লাগিব তাৰ বাবে সেইখন বৰ এটা কিনিছোঁ জুলিৰ ওপৰত চিনেমাখন বনাওঁ 2019 সেইটো কোনো সাহস বনাবলৈ মই বনাই আছোঁ জলটোৰ ওপৰত চিনেমা বনাম বফিলে এটা থাকে বেছি নকৰোঁ মই সকলোকে এটা কথাই কওঁ যে গছ ৰুব লাগিব নাহৰ গাড়ীলৈ নহ'ব কিন্তু নাহৰ গছ প্ৰতি ঘৰতে লগাব লাগিব গছ ৰুলে অক্সিজেন আৰু গৰম সাংঘাতিক গম পাইছোঁ গৰম কিমান গম পাইছোঁ নাই এচি ফেন আৰু থাকিব নোৱাৰোঁ গছ ৰুব লাগিব বেলেগ একো নকওঁ বাবু আছে শিকাব আজি মই নাচিম তাৰপিছত দেই থেংক ইউ আজি কাম নাগাওঁ 25 বছৰে কাম কৰোঁ আজি কাম নাগাওঁ আজি বাবুক দিছোঁ বাবুৱে গাব আজি বাবুৱে গাব মই